পাবলো আৰু মিনা পৰীক্ষাৰ কথা এক্সামৰ কথা পাতি আলোচনা কৰি আছে। বাবলি ক'লে এইবাৰ কিন্তু এক্সাম শেষ হ'লে এই মামাহঁতৰ ঘৰলৈ যাম আমি দেই। তাত বহুদিন যোৱা নাই আৰু ৰেলগাড়ীটো উঠিব পাম। এইবাৰ যাম দেই এক্সামৰ পিছত বুলি আলোচনা মিনাই ক'লে আচ্ছা হ'ব ৰেলগাড়ীত উঠিব বহুত ভাল লাগে দেই। যাম দেই এইবাৰ গুৱাহাটীলৈ আমি এক্সাম শেষ হ'লে আমি দুইজনে যাম বাৰু। আমি মিনা আৰু বাবুলৈ আলোচনা কৰিছে আৰু এক্সামটো কেনেকুৱা ভাল হৈছে না? এক্সামটো ভাল হৈছে। ৰিজাল্টটোহে আমি যাম দেই আমি সেই মামাহঁতৰ ঘৰলৈ। হ'ব দে তোমাৰ কিন্তু তাত গৈ কেইদিনমান থাকিম দেই, কিন্তু ভাল লাগিব। তাৰপিছত দুইজনে এনেকৈ ওলাই যায় আৰু মামাকৰ ঘৰলৈ আৰু মিনা ওলাই যায় ট্ৰেইন ষ্টেচনত। এনেকৈ ষ্টেচনৰ পৰা নামি আহে ৰেলৰ পৰা আৰু মোমায়েকৰ ঘৰলৈ এনেকৈ আহি পায় বহে মোমায়েক আৰু মামীয়েক ক'ৰবালৈ গৈছে বজাৰলৈ। গতিকে মানুহ নোহোৱা দেখি বাবলু আৰু মিনা আলোচনা কৰিছে আৰু ঘৰটোৰ ডেক'ৰেশ্যনবিলাক ভালে কৰিছে ন, বঢ়িয়া লাগিছে ঘৰটো। ব'লা অলপ ফুৰি আহোঁ বাহিৰৰ ফালে, তেতিয়ালৈকে মামাহঁতো আহিব। চোৱা এইফালে দেৱালীৰ ডেক'ৰেশ্যনবোৰ কেনেকুৱা। দেৱালীটো ইয়াতে ভালে হৈছে ন, ইয়াৰ ডেক'ৰেশ্যনবিলাকতো কি ধুনীয়া লাগিছে ন। এইফালে ঘৰত বাবলু আৰু মিনাৰ মামা মামী আহি ঘৰত দেখিলে কোনোবা আহিছে চাগে। বাবলু আৰু মিনা অহা কথা আছিলে, আহিছে নেকি চাগে। আহি পেলাই সিহঁত ক'ত গ'লনো? ফুৰিবলৈ গৈছে চাগে গাৰ্ডেনৰ ফালে। আহিব ইমান দিনৰ মূৰত সেনেতে আহি পালে বাবলু আৰু মিনা। আলোচনা কৰিছে আৰু বাবলু আৰু মিনাই গাৰ্ডেনবোৰ ইয়াত ধুনীয়া লাগিছে দেই মিনা। তোমাৰ কেনে লাগিছে? ভাল লাগিছেনে ইয়াত ফুৰি? ভাল লাগিছে। ইমান দিনৰ মূৰত আহিছোঁ ইয়াতে, গতিকে ভালটো লাগিবই। মামা মামীহঁতো এতিয়াহে আহি পালে। আমি সেইকাৰণে অলপ ভাবিলোঁ ঘূৰিয়ে আহোঁ, সেইকাৰণে ঘূৰি আহিলোঁ আৰু আমি। মামা মামীহঁত আপোনালোকৰ কেনে খবৰ? আমাৰ ভালে। আমাৰ ভাল। তোমালোকৰ ভালে আছে না ঘৰৰ ফালে? আমাৰ ঘৰৰ ফালে একদম ভালে আছে সকলো। এক্সামবোৰ কেনেকৈ গ'ল? এক্সাম একদম ফাৰ্ষ্ট ক্লাছ, একদম ধুনীয়া গৈছে একদম। তোমাৰ মামী পাপা কি কৰিছে ঘৰত? মিনাক সুধিলে আৰু মিনাৰ মামীয়েকে। আছে ঘৰতে আছে, কামত বিজনেছত বিজি আছে। সেইকাৰণে আমি ভাবিলোঁ আমিয়ে অহা নাই বহুত দিন, সেইকাৰণে আমি ভাবিলোঁ আমি ঘূৰি আহোঁ। তোমালোকেতো নোযোৱাই আমাৰ ঘৰলৈ। আহিছ ঠিকে, ভালেই কৰিছ দে। সেইটো আমিও যোৱা নাই বহুত দিন, আমিও কামত বিজি। তোমালোকৰ মামাইতো বিজনেছত ইমান বিজি থাকে, সেইটো টাইমেই নাপাওঁ নহয়। গতিকে বাবলু ইফালে ঘৰটো চাবলৈ ধৰিছে আৰু ঘূৰি। মামা তোমালোকৰ ঘৰবোৰ কিন্তু আগৰ পৰা বহুত পৰিৱৰ্তন হৈছে দিয়া। আমি অলপমান ঠিক আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাচিং।